আজি লিভাৰ আৰু আমঠুৰ এখন ভাজি বনাম আৰু আপোনালোকক মই আজি দেখাই আছোঁ ফ্ৰিজতে আনি থোৱা আছিলে লিভাৰ আৰু আমঠু গতিকে ব'লক আপোনালোকক পটাপট ৰেচিপিটো দেখাওঁ এইফালে দেখিছেনে কুকুৰা মাংসৰ লিভাৰ আৰু আমঠু অকণমান কিনি আনিলোঁ মই আকৌ এনেকৈ খাই খুব ভাল পাওঁ মানে আমঠুটো খাই বিৰাট বেছি ভাল পাওঁ আৰু পিঁয়াজ যদি অকণমান সৰহকৈ দি ভজা হয় নহয় বিৰাট মজা লাগে আৰু আজি ভাবিলোঁ পটাপট দুপৰীয়াৰ খানাখিনি বনাওঁ যেতিয়া আপোনালোককো ভিডিঅ'টো দেখাওঁ এবাৰ গতিকে প্ৰথমতে চাউলখিনি খচি ধুই লৈছোঁ আৰু কি জানে চাউলৰ পানীখিনি মই আচলতে পেলাই নিদিওঁ ফুলৰ টাবত দি দিওঁ কিন্তু আজি সময় নহ'ল কাৰণে পটাপট মই পেলাই দিলোঁ আৰু ইয়াত দেখিছেনে চাউলকেইটা মই কুকাৰত পাতি দিছোঁ ভাতকেইটা খাব লাগিব নহয় যিহেতু আৰু বাৰ্ণেৰ ভোক লাগিব গতিকে ইয়াত ভাতকেইটা পাতিবলৈ মই ৰেডি কৰিলোঁ আৰু এইটো যে মই কিবা এটা দিছোঁ মই পাছত ক'ম বাৰু আচলতে চাউলখিনি অকণমান ফিৰফিৰীয়া হয় আৰু এইফালে দিছেনে মই অকণমান ইয়াতে মানে লিভাৰ আমঠু ধুনীয়াকৈ ধুই পখালি থৈছোঁ লগতে পিঁয়াজ লগতে বিলাহী আৰু এইফালে আছে জহা ভোল আৰু আলু মানে মই বিৰাট ভাল পাওঁ মানে ভোল খাই এইফালে জলকীয়া দুটা দি দিছোঁ ফালি মেলি আৰু লগতে পিঁয়াজ আৰু পিঁয়াজখিনি কিন্তু আধা সিজা হ'ব লাগিব পূৰা ফ্ৰাই হ'ব নালাগে গতিকে অকণমান যে কেঁচা কেঁচা হৈ থাকে পিঁয়াজখিনি তেতিয়াই মই লিভাৰ আৰু আমঠুখিনি দি দিছোঁ তেতিয়া খাই আৰু বেছি মজা লাগিব আৰু একদম ইজি প্ৰচেছ মানে একদম জল্দিত বনাইছোঁ আৰু দেই আপোনালোকে খাব কেনেকুৱা লাগে ক'ব ইয়াতে নিমখ অকণমান হালধি অকণমান ৰেড চিলি পাউডাৰ অকণমান ধনিয়া পাউডাৰ অকণমান জিৰা পাউডাৰ এনেকৈ দি মেলি ধুনীয়াকৈ মানে লিভাৰ আৰু আমঠুখিনি ভাজিম আৰু মাংস খাইতো মই ভালেই পাওঁ কিন্তু সেই মাংসৰ আমঠুখিনি খাই আৰু বেছি ভাল পাওঁ এতিয়া হৈছে কি ঢাকনা মাৰিব লাগে ভাজিব লাগে আকৌ ঢাকনা মাৰিব লাগে ভাজিব লাগে এনেকৈ নাই কমেও 20 মিনিটমান কৰিম গেছটো কিন্তু একদম কমাই দিম এইফালে মোৰ ভাতৰ চিটি মাৰিলেই নহয় কুকাৰটো অকণমান গা বেয়া হৈছে আৰু লাহে লাহে 3-4টা চিটি মাৰে অকণকৈ এই কুকাৰটোত আকৌ মই ৰাতিপুৱা ভাৰ্ণাইক মাৰ ভাত খুৱাই পঠিয়াওঁ স্কুলত এইটো কুকাৰটো তাৰ বুলি ক'লেও মিছা নহয় মানে ইয়াত অকল তাৰ ভাত বা খিচিৰি এনেকৈ ৰাতিপুৱা স্কুললৈ যাওঁতে মানে খুৱাই পঠিয়াওঁ বনাই মেলি ইয়াতে অকণমান মিঠাতেল দি দিছোঁ লগতে কেঁচা জলকীয়া এটা ফালি দি দিছোঁ লগতে পিঁয়াজ অকণমান দি দিছোঁ আৰু ইয়াতে মই জহা ভোলৰ ভাজিকণ বনাম আৰু মই কিন্তু জহা ভোলৰ সেই জোলকণ যে খাই ইমানেই মজা লাগে গৰম গৰম ভাতৰ লগত সানি জহা ভোলৰ সেই আঞ্জাকণ খাব আৰু মুঠতে এইফালে দেখিছেনে বিলাহী আলু এনেকৈ মিহি মিহিকৈ কাটি দি দিছোঁ গতিকে এইফালে ভাজিকণ হৈয়ে আছে আৰু এইফালে মোৰ গৰম গৰম ভাত দেখিছেনে এতিয়া কৈছোঁ শুনক সেই যে ভাত জৰ্জৰীয়া হৈ আছে মই অকণমান কি কৰোঁ মানে বটল এটাতে অকণমান ঘিউ অকণমান পূৰা গলাই মেলি এক্সট্ৰাকৈ থৈ দিওঁ মানে তাৰপাছতে সেই অকণ দি দিওঁ ইয়াতে বা কেতিয়াবা মই চয়াবিনৰ তেলটোও দি দিওঁ মানে খুব ভাল লাগে তেতিয়া ভাতখিনি জৰ্জৰীয়া হয় ৰিফাইন নিদিব কিন্তু আৰু এয়া দেখিছেনে ধুনীয়াকৈ এইফালে ভাজি মেলি ধুনীয়াকৈ মাংসখিনিও পূৰা সিজি গৈছে মানে লিভাৰ আৰু আমঠু একদম গেছটো ষ্টিম কৰি অকল মুঠতে ভাজিলোঁ আৰু ল'ৰা ছোৱালীয়ে খায়ো খুব ভাল পায় ন আমাৰ ভাৰ্ণাই আকৌ খুব ভাল পায় লগতে বুটৰ পিঁয়াজ দি অকণমান চালাড বুলিও ক'ব পাৰি আৰু এইখন থালি আচলতে মোৰ ইটিং শ্ব' আছে সেইকাৰণে মই থালিখন ৰেডি কৰিলোঁ আৰু খাই কিন্তু বিৰাট মজা হৈছে লগতে এয়া ভোল দেখিছেনে একদম জহা ভোল কি ধুনীয়াকৈ সিজি গৈছে গোন্ধ মানে মলমলাই আছে গোটেই পাকঘৰটো ইমানেই ধুনীয়া লাগিছে এয়া থালিখন লৈ লৈছোঁ জহা ভোল বাৰু অকণমান পাছত খাম প্ৰথমতে মই লিভাৰৰ লগত খাই দেখাই দিছোঁ কেনেকুৱা লাগিছে ভাত একদম গৰম গৰম ধোঁৱাদাৰ ভাত আৰু আপোনালোকৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব কেতিয়াবা মই এনেকৈ লিভাৰ আমঠু কিনি আনি থৈ দিওঁ থৈ মেলি এনেকৈও বনাওঁ মোৰ কিন্তু বিৰাট মজা লাগিছে আৰু আকৌ আহিম ধুনীয়া ভ্লগছ লৈ তেতিয়ালৈকে বাই